দেউতাৰ দৰৱ পাতি কিবা নাইকিয়া হৈ আছে যদি ক'বচোন। মই মানে এইকেইদিন দেউতাৰ দৰৱৰ বাকচটো চাবলৈ সময় হোৱা নাইকিয়া। কিবা নাইকিয়া হৈ আছে নেকি বাৰু? প্ৰেছাৰ পিলহে কমি আছে মোৰো দেউতাৰো দুইজনৰ। মই বাৰু নাখালেও নাই। দেউতাৰ প্ৰেছাৰ উঠিয়ে বিচনাত পৰি থকা মানুহ। দেউতাৰ টেবলেট কেইটা আনিব লাগিব। হ'ব বাৰু, মই কালিলৈকে আনিম। হয় তোক বৰ কষ্ট দিছোঁ আমি হে ভগৱানেও আমাকনো মাৰি নিনিয়ে কিয় জানো? কিয়নো জীয়াই ৰাখিছে তোক কষ্ট দিবলৈহে আমাক জীয়াই ৰাখিছে মা, কিয় বাৰু এনেকুৱা কথাবোৰ কয়? সেনেকুৱা কথাবোৰ ক'লে মোৰ মনত কিমান দুখ লাগে এবাৰ ভাবি চাইনে? আপোনালোক নোহোৱা হৈ গ'লে মোৰ কি হ'ব? আপোনালোকে মোৰ জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা। সেনেকুৱাবোৰ কথা আজিহে যি ক'লে কিন্তু দেই। আইজনী, তোক কিমান কষ্ট দিছোঁ বাৰু। ল'ৰা এটাই আছিল, তাৰো সেয়া এক্সিডেণ্ট হৈ বিচনাত পৰি থকা। তই তাৰ বাবেও দৰৱ আনিব লাগে, দেউতা আৰু মোৰ বাবেও দৰৱ আনিব লাগে। দেউতাৰ প্ৰেছাৰ উঠি বিচনাত পৰিলে, ল'ৰাটো এক্সিডেণ্ট হৈ সেয়া। মইতো বৰকৈ আগৰ দৰে কাম বন কৰিবও নোৱাৰোঁ। তোৰ ঘৰখনৰ কামৰ পৰা ধৰি লৈ ঘৰ চলোৱালৈকে সকলোবোৰ মানে মোৰ সহ্য হোৱা নাই আজি নিজে জন্ম দিয়া ছোৱালীজনীয়ে মাক দেউতাক ককায়েক কেনেকৈ আছে খবৰ এটা ল'বলৈও নাহে। তাই ধনী ঘৰলৈ বিয়া হ'ল। আৰে তোৰ টকা পইচা কোনেনো বিচাৰিব? তই এই বিপদৰ সময়ত এবাৰ চাই যাহিচোন মা দেউতা ককায়েৰ নবৌৰ মুখখন। নাই, তাই নাহে। আইজনী, বৰ কষ্ট দিছোঁ হনে আমি তোক? মা, আপোনালোকৰ বাবে কিবা এটা কৰাটো মোৰ কৰ্তব্য, দায়িত্ব। আৰু মোৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা আপোনালোকে মোক কিয় আঁতৰাব বিচাৰিছে? আৰু প্ৰথম কথা, আপুনি কি মোক আপোনাৰ ছোৱালী বুলি নাভাবে নেকি? হয়, আপুনি মোক জন্ম দিয়া নাই, কিন্তু আপুনি মোক আপোনাৰ নিজৰ ছোৱালীৰ দৰে ভাবে বুলি মোৰ অনুভৱ হয়। গতিকে আপুনি নিজে জন্ম দিয়া ছোৱালী এনেকুৱা কৰিলে, লোকৰ ঘৰৰ পৰা অনাজনী এনেকুৱা কৰিছে, সেইবোৰ কথা আৰু দ্বিতীয় দিন নক'ব। সকলোৰে মনৰ ভাৱবোৰ একে নহয়। আৰু তাই মানে ভণ্টিৰ কথা কৈছোঁ, তাই এইখন ঘৰত আহি খা খবৰ ল'বলৈ অলপ অসুবিধাও হ'ব পাৰেতো। তাই গিৰিয়েকৰ ঘৰৰ মানুহে বাধা দিলেনো তাই আহিব কেনেকৈ? নাই তাই শহুৱেকৰ ঘৰৰ মানুহবোৰ ভাল। তাইহে টকা পইচা পাই অহংকাৰী হৈ গ'ল। বাৰু এতিয়া তাইৰ কথা নাভাবোঁ। তই সোনকালে এয়া মুচি শুই থাকগৈ যা। আকৌ ৰাতিপুৱা সোনকালে উঠি কাম বন কৰিবই লাগিব। আকৌ নগেনহঁতৰ ঘৰতো কাম বন কৰি দিলেগৈহে আকৌ পইচাকেইটা পাবি ঘৰ চলাবলৈ। মা, হ'ব বাৰু, মই শুমগৈ। আপুনিও শুই থাককচোন। মা, তুমি এতিয়ালৈকে ৰেডি হোৱা নাই যে কিয়? ৰেডি? ক'ত যাবলৈ ৰেডি হ'ব লাগে? তোমালৈ মোৰ মনেই কৰা নাই। ক'ৰবাত যোৱা নেকি? পাপাৰ লগত চাগে ক'ৰবাত ফুৰিব যোৱা ন? মাই গড, পাপায়ো যে তোমাক সাৰপ্ৰাইজ দিব বিচাৰিছিল চাগে। মই কৈ দিলোঁ। মাই গড, পাপাই মোক বেয়া পাব এতিয়া। সাৰপ্ৰাইজ? বাৰু কোৱাচোন, ক'ত যাব বিচাৰিছে পাপা? পাপাই মোক ক'লে তুমি, মই আৰু পাপা বোলে মামাৰ ঘৰত যাম। মই ৰেডি হ'লোঁ। পাপা ক'ৰবাত গৈছেতো, বজাৰ কৰিব গৈছে নেকি? বজাৰ কৰি আহি ৰেডি হ'ব। আৰু তুমি এতিয়ালৈকে ৰেডি হোৱা নাই। মই আকৌ পাপাই তোমাক ক'লে বুলি ভাবিছিলোঁ। পাপাই মানে তোমাক সাৰপ্ৰাইজ দিব বিচাৰিছে। মামাৰ ঘৰলৈ? কিয় যাব লাগে মামাৰ ঘৰলৈ? অকল মামাৰ ঘৰলৈ যাওঁ, মামাৰ ঘৰ, এইবোৰ শব্দ কিয় কৈ থাকা? তুমি কৈ আছিলা বাবেই চাগে পাপাই মামাৰ ঘৰলৈ যাব ওলাইছে। মই নাযাওঁ আৰু কোনো যাব নোৱাৰে। কিয় মা? মামাৰ ঘৰত তোমাৰ মা আছে, তোমাৰ দেউতা আছে, তোমাৰ দাদা আছে, তোমাৰ মানে মোৰ মামা মামী আছে। কিয় নোযোৱা তুমি? মই নাযাওঁ আৰু তোমালোকো যাব নোৱাৰা বুলি কৈছোঁ নহয়। নোৱাৰা যাব। পাপাইতো যাম কৈছিল। পাপাইতো মামা ঘৰলৈ বজাৰ কৰিবলৈ গৈছে। কোনো দৰকাৰ নাই, সেইবোৰ বজাৰ ঘৰতে আমি ব্যৱহাৰ কৰিম। যোৱা, তুমি এতিয়াই যোৱা। তোমাৰ এতিয়া ইয়াৰ পৰা যাবা নে তোমাক মই এছাৰিয়ে পিটন দিম নে? তুমি যে কেনেকুৱা মানুহ? টকা পইচা এসোপা পানী কৰিবলৈ মই সেইখন ঘৰলৈ নাযাওঁ। দেউতা গা বেয়া, বিচনাত পৰি আছে। দাদাও এক্সিডেণ্ট হৈ পৰি আছে। আৰে তাৰ এক্সিডেণ্ট হওঁতে চিভিলৰ সকলোবোৰ খৰচ পাতি মোৰ মানুহজনীয়ে কৰিছে। আৰু এতিয়া দৰৱ কেইটা কিনি খাব নোৱাৰিব নেকি সিহঁতে? নাযাওঁ মই। ঘৰলৈ গ'লে এসোপামান টকা পইচা খৰচ হ'ব আৰু মোৰ ছোৱালীজনী ভৱিষ্যতৰ বাবে পইচা সাচিবই নোৱাৰিম। কিয়
কিয় যাব লাগে? নাযাওঁ। মাকতো মই কৈছিলোঁ আহে যদি মাক ইয়াতে ৰাখোঁ, কিন্তু নাহে। গিৰিয়েকক এৰি ঘৈণীয়েক নাহে। দেউতা গা বেয়া বিচনাত পৰি আছে বাবে মা ইয়ালৈ নাহে। বাদ দে, মোৰ কি আহে যায় সেইখন ঘৰলৈ গৈ পইচা পানী কৰিবলৈ। মা, ভণ্টিৰ জোঁৱায়ে ফোন কৰিছিল। সিহঁত কালি আহিম বুলি খবৰ দিও নাহিলে। আমি বাট চাই থাকিলোঁ। ৰাতিও ফোন এটা কৰি নক'লে, এতিয়াহে সাৰ পাইছেনে ফোন কৰিবলৈ? মা, ভণ্টিৰ বোলে গাটো বেয়া হ'ল তৎক্ষণাত, সেইবাবে আহিব নোৱাৰিলে। ভণ্টিৰ লগত লাগি থাকোঁতে ফোন কৰিবলৈও পাহৰিলে। বেয়া পাবলৈ মানা কৰিছে। তাই আকৌ তৎক্ষণাত কি হ'ল? তাইতো ফোন এটা নকৰে আজিকালি। 2-3 দিনৰ মূৰত। কি কৰিছ? ভাত খালি নাই? দেউতাক ককায়েকৰ কথা সুধিবলৈ সময় নাই। ফোন কাটি থ'ব, সেয়াই আৰু। এতিয়া মই কথা এটা ভাবিছোঁ। মই জোঁৱাইক কোৱা নাই বাৰু, আপোনাৰ লগতহে আলোচনা কৰোঁ বুলি ভাবিছোঁ। ভণ্টিৰ গাটো বেয়া, তাই ঘৰলৈকে 2 দিন থকাকৈ গুচি যাওঁ নেকি? তাই কামত অলপ সহায় কৰি দিয়াও হ'ব। মানে কাম কৰা মানুহজনী ছুটীত গ'ল বুলি কৈছিলে নহয় ৰখি জোঁৱাই ফোন কৰোঁতে। তই গুচি গ'লে ঘৰখনত মই খোৱা বোৱা এইবোৰ চিন্তা কৰিব পাৰিম বাৰু। দৰৱ পাতিও আনি থৈ যাবি, সেইটো মই জানো। কিন্তু মোৰ তোক পঠিয়াবলৈ মন নাই। তাই বা তোক কেনেকুৱা ব্যৱহাৰ কৰে? মা, নিজৰ জীয়েকৰ কথা তেনেকৈ ভাবেনে? আপুনি দিয়া সংস্কাৰত আপোনাৰ বিশ্বাস নাই জানো? আপুনি ইমান ভাল, আৰু আপোনাৰ ছোৱালীয়ে নিজৰ নবৌয়েককে বেয়া ব্যৱহাৰ কৰিবনে? সেইটো অসম্ভৱ। তাই মোৰ সংস্কাৰ লোৱা নাই, তাই অলপ বেয়া হ'ল। আগতে ভালেই আছিল, সেই ধনী ঘৰলৈ বিয়া হোৱাৰ পিছতহে বেয়া হ'ল। বাৰু, তই যি ভাল দেখ। মা, এটা কথা কিন্তু, ল'ৰাটোক লৈ যাব নোৱাৰোঁ, কাৰণ সিহঁতৰ ঘৰত বহুত দামী দামী সজোৱা বস্তু আছে। সি আকৌ ইটো সিটো বস্তু পেলাই ভাঙে বা, মোৰ ভয় লাগে কিন্তু দেই। আৰু ইয়াক নিলে আমাৰ মাইনাজনী পঢ়াও নহ'ব। ভণ্টিৰ ছোৱালীৰ কথা কৈছোঁ। নাতিনীজনীক নেদেখাও বহুত দিন হ'ল। তাই আকৌ ইয়াক পালে ক'ব নোৱাৰা হৈ গ'লহেঁতেন। ইয়াক তোৰ পৰা এৰাই 2 দিনকৈ কেনেকৈ ৰাখোঁ? মা, দিনটোচোন মই নাথাকোৱে, নগেন্দাৰ ঘৰত কাম কৰিবলৈ যাওঁ। আৰু আপুনি সেই সময় লোৱাটো ৰাখে, ৰাতিহে মোৰ প্ৰয়োজন। ৰাতি আপুনি ফুচুলাই 2 দিন ৰাখিব আৰু। তই যি ভাল দেখ। নহ'ব, তুমি কোনো খা খবৰ নিদিয়াকৈ ইয়ালৈ কিয় গুচি আহিলা? ভণ্টি, খা খবৰ দিবলৈ নহ'লে, তোমাৰ গাটো বেয়া বুলি খবৰ পাই তৎক্ষণাত গুচি আহিলোঁ। মোৰ গা বেয়া? কোনে ক'লে মোৰ গা বেয়া বুলি? পুৱা, তোমাৰ বোলে কালি তৎক্ষণাতে জ্বৰ উঠিল। আজি চাগে অলপ ভাল পাইছা। কালি মানে জোঁৱায়ে ফোন কৰিছিল। জোঁৱায়ে ক'লে, সেই মানুহজনে মানে তোমালৈ মনে মনে ফোন কৰি থাকে। কিয় তোমালোকে কথা পাতি থাকা ফোনত? নাই, মোৰ ফোন নাই নহয়, দাদাৰ ফোনটোলেহে ফোন কৰিছিল। দাদা এতিয়া অৱস্থা বেয়া যে, টকা ঘটি আনি দিব নোৱাৰে যে, বিচনাত পৰি আছে যে, সেইবাবে মোৰ মানুহজনৰ লগত ফোনত কথা পাতি পাতি পইচা সৰকাব বিচাৰিছা তুমি? ভণ্টি, সেনেকুৱা কথা নক'বা। মোৰ এনেকুৱা মানসিকতা নহয়। জনা আছে মোৰ। তোমাৰ গা বেয়া বুলি গম পাই মই খবৰ এটা ল'বলৈও আহিছোঁ। বোলো 2 দিন থাকি তোমাক অলপ কামৰ সহায় কৰি দিওঁ, যিহেতু তোমালোকৰ ঘৰত কাম কৰা মানুহজনী ছুটীত গ'ল। আৰে বাহ, সকলোবোৰ খা খবৰ ৰাখা। সেইবোৰতো মই কোৱা নাইকিয়া। মোৰ মানুহজনৰ লগত ফোনত কথা পাতি পাতি সকলোবোৰ খবৰ ৰাখি থাকা, আৰু এতিয়া আহি ঘৰ সোমাইছাহি। কিন্তু এয়া মই হ'বলৈ নিদিওঁ। এতিয়াই ঘৰৰ পৰা বাহিৰ হোৱা। জুলি, তুমি এইবোৰ কি কথা কৈছা? নিজৰ নবৌক ঘৰৰ পৰা খেদি পঠিয়াইছা যে তুমি? তুমি মানে ফোন কৰি কৰি মাতি আনিছা। কিয় মাতি আনিছা? মোৰ কামৰ সহায় হ'বলৈ। নালাগে মোক কামৰ সহায়। পইচা এসোপা দিবলৈ মন আছিলে যদি দলিয়াই নিদিলা কিয় ঘৰত গৈ? ইয়াত যে চপাই লৈছাহি। ভণ্টি, তুমি পইচা নিবৰ বাবে ইয়ালৈ অহা নাই জানো? বৰ মহান দেখুৱাইছা। লোকৰ ঘৰত কাম কৰি ঘৰ চলাইছা। দাদাৰ শুশ্ৰূষা কৰিছা। দাদাৰ বাবে দৰৱ আনিছা, দেউতাৰ বাবে দৰৱ আনিছা। মায়ে মোৰ আগত গৌৰৱ কৰে। তেনেকুৱা মহান বোৱাৰী হৈ দেখুৱাইছা। কিন্তু তলে তলে তুমি কেনেকুৱা কাম কৰি আছা আজি প্ৰমাণ হৈ গ'ল। মোৰ মানুহজন ধনী বুলি ফচাইছা। মানুহজনৰ ওচৰলৈ চল বুদ্ধি কৰি আহিছা। ঘৰত সোমাই লৈছা এসোপামান টকা লৈ যাবলৈ। তেনেকৈ চাগে আৰু কিমানৰ পৰা টকা আনিছা কোনে জানে। ভণ্টি, মোক থাকিলে যি টি কথা নকৰবা। হয়, মই দুখীয়া, কিন্তু মোৰ চৰিত্ৰ অসৎ নহয়। আৰু মই কাৰোবাৰ ওচৰত টকা দেখি লোভ কৰি তেখেতৰ লগত কথা বতৰা পাতি তেখেতৰ পৰা টকা সৰকাওঁ বুলি কিয় ভাবি ল'লা? মই তেনেকুৱা পাপী নহয়, আৰু তেনেকুৱা পাপ মন এটা লৈ মই তোমাৰ ঘৰলৈ অহা নাছিলোঁ। মই ভাবিছিলোঁ তোমাৰ গা বেয়া, তোমাক অলপ কাম বনত সহায় কৰি দিওঁ। ঘৰত 2জন মানুহ বিচনাত পৰি আছে, এটা কেঁচুৱা। সকলোবোৰ এৰি থৈ মই
তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ সহায়ৰ বাবে, কিন্তু তুমি এনেকুৱা ব্যৱহাৰ কৰিলা মোৰ লগত, মোৰ চৰিত্ৰত ধৰি কথা ক'লা। হ'ব বৰ মহানতা দেখুৱাব নালাগে, কোনো সতী সাবিত্ৰী নহয়। চুপ থাকা তুমি। ব্যৱহাৰ কাক কেনেকৈ কৰিব লাগে সেয়াও পাহৰি গৈছা। নব, আহক আহক। জোৱাই, তোমাকো বেয়া পাইছোঁ। যদি ভণ্টিৰ বেমাৰ হোৱাই নাছিল মিছাকৈ কিয় কৈছিলা ভণ্টিৰ বেমাৰ বুলি? আচল কথাটো নব, মই পৰহি ঘৰলৈ যাবলৈ ওলাইছিলোঁ, কিন্তু আপোনাৰ ননন্দী মোৰ পত্নীয়ে মাকৰ ঘৰখনলৈ যাবলৈও ইচ্ছা কৰা নাই, টকা পইচাৰ খৰচ হ'ব বুলি, আৰু মোক মাইনাৰ শপত দি দিলে ঘৰলৈ নাযাবলৈ। সেয়ে মই ফাঁকিকে দিলোঁ আপোনাক যে তাই গা বেয়া বাবে আমি নক'লোঁ। ময়ো এতিয়া যাওঁ। ভণ্টি অশান্তি পাইছে, তাই ঘৰখনৰ মানুহৰ লগত সম্পৰ্ক ৰাখিব হয়তো বিচৰা নাই। মই যাওঁ জোৱাই। কিন্তু নব ৰাখি দিয়েই ভাল হ'ব দুদিন। হয়, কাম কৰা মানুহজনীও নাই, মোৰ কাম বনৰ অলপ সহায় হ'ব। নব, তুমি আহিলে যেতিয়া আজি গুচি গ'লে ঘৰত নানা প্ৰশ্ন কৰিব, গতিকে আজি আৰু কালিলৈ থাকি দিয়া। দুদিনৰ বাবে আহিছা, থাকি দিয়া। হ'ব, নিজৰ ভণ্টিয়ে কিবা এটা কৈছোঁ বুলি ভাবি এৰি দিয়া, সেইকেইটা কথাতে ধৰি নাথাকিবা। মই তোমাৰ কথাত ধৰি নাথাকোঁ ভণ্টি, মই তোমাৰ ভালৰ বাবে এখন ঘৰলৈ আহোঁতে তুমি সেনেকৈ ক'বা বুলি মই ভবা নাছিলোঁ। হ'ব, এতিয়াতো মানে বুজি পালা, মানে মইতো ৰাখিছোঁ, থাকি দিয়া। নব, মোৰ ৰিকুৱেষ্টটোতো ৰাখক, থাকি দিয়ক। হয়, ভণ্টিয়ে ঠিকেই কৈছে। আজি যদি মই ঘৰলৈ গুচি যাওঁ নানা প্ৰশ্ন কৰিব, বিচনাত পৰি থকা মানুহ দুজনেও মনত বহুত কষ্ট পাবে সঁচাটো কৈ দিলে, আৰু মই মিছা কথাটো ক'ব নোৱাৰিমেই। গতিকে মই যেই দিনৰ বাবে এইখন ঘৰলৈ আহিছিলোঁ সেই দুদিন থাকিয়েই দিওঁ। আজি ঘৰলৈ যাব লাগিব, সোনকালে ৰুমকেইটা মুচি লওঁ। ভণ্টিয়েনো কেনেকৈ অকলে এইবোৰ কৰিব? নব, ভণ্টি, চাওঁতে তুমি ৰাখি এইখন ঘৰত মোৰ আজি 5টা দিন হ'ল। আজিতো ঘৰলৈ যামগৈ, বোলো ভালদৰে ঘৰটো চাফা কৰি থৈ যাওঁ। তোমাৰ ছুটিত থকা মানুহজনী কালিলৈৰ পৰা আহিব নহয় হ'বলে? আহিব। আৰু শুনক, এই বেগটো যে মই আনিছোঁ, মানে মোৰ হাতত যে এটা পাৰ্চ আছে দেখিছেনে? পাৰ্চটো বৰ ধুনীয়াচোন, তোমাৰ শাড়ীখনৰ লগত মিলি গৈছে। শাড়ীখনৰ লগত মিলাই এই পাৰ্চটো কিনি আনিছিলোঁ, কিন্তু পাৰ্চটো তোমাক দি দিবলৈ অনা নাই আকৌ। সেইটো ভুলতে আশা নকৰিবা, সেইটো মোৰ বহুত প্ৰিয় হয়, আৰু এইটো মই তোমাক দি নিদিওঁ। কিন্তু ইয়াৰ ভিতৰত অলপ পইচা আছে, পইচাখিনি মই এতিয়া তোমাক দিম। তোমাৰ বেগটোত ভৰাই লোৱা। যোৱা, তোমাৰ বেগটো ক'ত থৈছা আনাচোন। পইচা নালাগে নহয় মোক, মোৰ বাট খৰচ মই আনিছোঁ নহয়। অহাৰ খৰচ যেনেকৈ আনিছোঁ, যাবলৈও খৰচ লৈ আহিছোঁ। অহা যোৱাৰ খৰচ নহয়, ইয়াত অলপ পইচা আছে। এইখিনি পইচা তুমি এইকেইদিন আমাৰ ঘৰত যে কাম কৰি দিলা তাৰ পইচা। গতিকে এইখিনি তুমি কাৰোবাৰ দৰৱ আনা, তোমালৈ কিবা কাপোৰ কানি আনা, কি আনা আনিবা। সেইদিনত আমাৰ ঘৰৰ কাম কৰা মানুহজনীক যিমান ভাড়া দিওঁ, মানে যিমান টকা দিওঁ, সিমান দিছোঁ তোমাক। সেইকেইদিনত 5 দিন হ'ল নহয়, 5 দিনৰ হিচাপ কৰি দিছোঁ। গতিকে এইখিনি লৈ যাবা। সেইবোৰ তুমি কি কথা কৈছা ভণ্টি? তুমি মোৰ ভণ্টি, মানে মোৰ মানুহজনৰ ভনীয়েক, মোৰ ননন, কিন্তু মই তোমাক নিজৰ ভণ্টিৰ দৰে ভাবোঁ, আৰু সেইবাবে মই তোমাৰ ঘৰত তোমাৰ গা বেয়া বুলি গম পাই 2 দিন কাম কৰি দিবলৈ আহিলোঁ। কিন্তু তোমাৰ ঘৰৰ কাম বনৰ অলপ বেছি অসুবিধা হোৱাৰ বাবে তুমি মোক ৰাখিলে আজি 5টা দিন হ'ল বাৰু, ঠিকে আছে। কিন্তু এইকেইদিন মই তোমাৰ ঘৰত কাম কৰাৰ বিনিময়ত কি তুমি মোক পইচা দিবা? আৰু কি, তুমিতো লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰা, লোকৰ ঘৰত কাম কৰাৰ বিনিময়ত তুমিতো পইচা পোৱা, আৰু সেই পইচাৰে ঘৰ চলোৱা। সেইকেইদিন তুমি কাম কৰিবলৈ বেলেগত যোৱা নাই, আমাৰ ঘৰতে কৰিছা, গতিকে এইকেইদিনৰ পইচা লৈ যোৱা। নাপায় ভণ্টি, তেনেকৈ ক'ব নাপায়। মই তোমাৰ ঘৰত পইচাৰ বাবে কাম কৰা নাই, তোমাৰ ঘৰত মই কাম কৰিছোঁ মৰমত, তোমালৈ থকা মৰমতো। টকা পইচাৰ লগত মৰম চেনেহ ক'ৰ পৰা আহে? অভাৱ কি বস্তু সেই কথা মই আগতে ভালদৰে বুজিছিলোঁ, আৰু সেইবাবে কৈছোঁ তোমালোক বহুত অভাৱী। লৈ যোৱা এইখিনি পইচা, কামত আহিব। আৰু ফ্ৰীকৈ মোক কোনেও কাম কৰি দিব নালাগে, মোৰ টকা পইচা আছে, ফ্ৰীকৈ মানুহৰ মানে এইখন ঘৰত প্ৰয়োজন নাই। সেইকেইটা পইচা তুমি ৰাখি থোৱা। সেইকেইদিন তোমালোকৰ ঘৰত মই বহুত খালোঁ, আৰু বাথৰুমত গা ধোৱাৰ পৰা ধৰি লৈ মুখত ক্ৰীম সনালৈকে সকলোবোৰ মই খৰচ কৰিলোঁ। চাবোন, ক্ৰীম, পানী, আনকি ঘৰৰ খোৱাখিনিও। গতিকে মই জানো তুমি দিয়া টকাখিনিৰে মই যিমান খালোঁ বা যিমানখিনি বস্তু তোমালোকৰ ঘৰৰ ব্যৱহাৰ কৰিলোঁ, সেইখিনিৰ জোৰা নমৰে। তথাপিতো মোক এই পইচা নালাগে, সেইখিনি বুলি ৰাখি থোৱা। এইবোৰ কি কথা কৈছা? তোমাৰ দৰে 10জনী মানুহ এইখন ঘৰত আমি ফ্ৰীকৈ খুৱাই ৰাখিব পাৰোঁ, তুমি 5 দিন খোৱাখিনিৰ হিচাপ পূৰ কৰিব নালাগে আমাক। তেতিয়াহ'লে নবই এই 5 দিন মৰমত কৰি দিয়া কামৰ বিনিময়ত তুমি পইচা দিছা কিয়? আপুনি নবৌৰ হৈ ওকালতি কৰিব নালাগে, এয়া নবৌয়েক আৰু ননন্দৰ মাজৰ কথা। কিন্তু এয়া মোৰ ঘৰখনৰ সন্মানৰ কথাও। তুমি পগলা হৈছা নেকি? নবৌয়ে মৰমতে এইখন ঘৰত 2খনমান কাম কৰিলে,
তাৰ বিনিময়ত তুমি যে নবক পইচা যাচিছা। তুমি তোমাৰ দাদা তোমাৰ দেউতাৰ স্বাস্থ্যৰ মানে চিকিৎসাৰ বাবে অলপ টকা দিছোঁ বুলি কোৱাহেঁতেন হাঁহি মুখে নবৈ লৈ গ'লহেঁতেন। কিন্তু তুমি কি কৈছা, সেই কেইদিন ঘৰত কাম কৰি দিয়াৰ বিনিময়ত নবক পইচা দিছা। তোমাৰ অন্তৰত কি আৱেগ অনুভূতিবোৰ নোহোৱা হৈ গ'ল নেকি? হা, মৰম কি বস্তু সেইবোৰো পাহৰি গ'লা নেকি? সিমান অহংকাৰী নহ'বা দেই, সেইদিন নিজেই পিছলি পৰিবা। চুপ থাকা তুমি। আৰু নব, এইখিনি পইচা লৈ যাবা। ভণ্টি, দুখীয়া হ'ব পাৰোঁ, আত্মসন্মান আমাৰো আছে। দুখীয়া মানুহৰ আত্মসন্মান নাই বুলি নাভাবিবা। মই আজি যিটো অৱস্থাত আছোঁ, বেয়া নাপাবা। সক্ৰিয় হ'লেও সত্য যে সেই অৱস্থাটো তুমি পাৰ কৰি আহিছা। সেইখন ঘৰলৈ বিয়া হোৱাৰ পিছত তুমি ধনী হৈ গ'লা। তোমাৰ মানুহজনে আনি দিয়া বহুখিনি টকা তুমি চুবলৈ পালা, বহু লাভ বিলাসৰ জীৱন উদযাপন কৰিবলৈ পালা। তাৰ অৰ্থ এইটো নহয় যে তুমি অতীতক পাহৰি যাবা। তুমি অতীতত কেনেকুৱা আছিলা, তুমি কিমান কষ্টৰে ডাঙৰ হৈছিলা, তোমাক কিমান কষ্টৰে তোমাৰ মা দেউতাই নেখাই খুৱাইছিল, নিপিন্ধি পিন্ধাইছিল, সেইবোৰ এবাৰ ভাবিবা। সময় হ'লে এবাৰ অতীতলৈ মনত পেলাই চাবা, তেতিয়া বুজিবা অতীতটো তোমাৰ কেনেকুৱা আছিল। হয়, তুমি এতিয়া সুখত আছা, তাক লৈ তোমাৰ দাদা মা দেউতা মই সকলোবোৰ অত্যন্ত সুখী। কিন্তু তুমি যিবোৰ কৰি আছা নহয়, সেইবোৰৰ বাবে তোমাক ভগৱানে কিন্তু বেছিদিন সুখত থাকিবলৈ নিদিব। এতিয়াও সময় আছে ভণ্টি, তুমি নিজকে শুধৰাই লোৱা। আমি নেদেখাজনে আমাক চাই থাকেও, সেইবোৰৰ হিচাপ সেইজনেহে কৰে। মোৰ অতীততে এদিন মই আৰু দাদাই এটা আইচক্ৰীমৰ বাবে কাজিয়া কৰিছিলোঁ। কাৰণ দাদাক 2 টকা দামৰ এটা বগা ৰঙৰ আইচক্ৰীম গাঁৱৰ দাদা এজনে কিনি দিছিল। কিন্তু মই খাবলৈ নাপাইছিলোঁ, দাদাই মোৰ সন্মুখত খাই আছিল। তাক লৈ আমাৰ দুয়োটাই কাজিয়া লাগিছিল। শেষত দেউতাই আহি মাজতে ভাঙি সেইটোকো মোক দিলে, সেইটোকো দাদাক দিলে। কিন্তু দাদাৰ টুকুৰাটো ভাগি ছিগি গ'ল, তেনেই মোৰ টুকুৰাটোহে নালডালত লাগি থাকিল। তাৰপিছত বেলেগে আইচক্ৰীম খাই চাওঁ, বেলেগে কেক খাই আমি চাওঁ, বেলেগৰ বাৰ্থডেত কেক কাটে আমি চাওঁ। বহুত কষ্টৰে অতীতটো পাৰ কৰিলোঁ। এতিয়া মই সেই অতীতটোলৈ মনত নেপেলাওঁ। যিটো অতীতত মই বহুত কষ্ট কৰিছিলোঁ, সেই অতীতটোলৈ মই মনত পেলাব নোৱাৰোঁ মই সেই অতীতটোলৈ মনত পেলাব। অতীতক পাহৰি নাযাবা ভণ্টি। যদি তুমি অতীতক পাহৰি যোৱা, তেন্তে তুমি বহুত অহংকাৰী হৈ যাবা। আৰু বেছি অহংকাৰ ভগৱানে সহ্য নকৰে ভণ্টি। তোমাৰ ভালৰ বাবে কৈছোঁ। নবৰ কোনো প্ৰয়োজন নাছিল। এটা সন্তানক এৰি, নিজৰ স্বামীক এৰি, নিজৰ শহুৰেকক এনেকৈ বিচনাত এৰি আহি এইখন ঘৰত কাম কৰি দিবলৈ। কিন্তু কৰিছে তোমাৰ বাবে। এবাৰতো বুজি পোৱা। মই যে বুজি পাইছোঁ, তুমি কিয় বুজি নোপোৱা? নব, ক্ষমাৰ যোগ্য নহয়, তথাপিতো ক্ষমা কৰি দিবা। তুমি মোক অতীতলৈ মনত পেলাবলৈ গ'লা নহয়, মোৰ অতীতলৈ মনত পৰি গ'ল। কি জানা, সেইদিন মোক মায়ে কৈছিল, মাজনীও তই ধনী ঘৰলৈ বিয়া হৈ যাবি, কিন্তু তই আমাক চাব নালাগে, আমালৈ পইচা পঠিয়াব নালাগে। আমি জোৱাই টকা পইচা নাখাওঁ, জোৱাই টকা পইচাৰে আমি সুখী নহওঁ। তোৰ দাদা আছে নহয়, দাদাই যেনে তেনে আমাক চলাব, কিন্তু তই সুখত থাকিবি মাজনী। তোৰ সুখ দেখিলে আমি সুখী হ'ম। মায়ে মোক সেইদৰে কৈছিল। দেউতাৰে বিয়াৰ দিনা মোৰ মূৰত হাত ফুৱাই কৈছিল, মাজনীও তোৰ সুখতে আমাৰ সুখ। আজি সেই দেউতা পৰি আছে বিচনাত। মই দেউতাৰ ওচৰত এবাৰ খবৰ ল'ব যোৱা নাই। মোৰ সেই মা কষ্টত আছে, এবাৰ মই মাৰ মুখখন চাবলৈ যোৱা নাই। দাদাই এদিন স্কুলত এটা মিঠাই খাবলৈ পাইছিল। মিঠাইটো সি নোখোৱাকৈ জেপতে লৈ আহিছিল। আহি ঘৰত দুয়োটাই ভাগ কৰি খাইছিলোঁ। সেই দাদা এক্সিডেণ্ট হৈ বিচনাত পৰি আছে, মই খবৰ এটা লোৱাগৈ নাই। সঁচাকৈ টকা পইচাই মোক বহুত অহংকাৰী কৰি দিলে। মই যাম নব, তোমাৰ লগতে আজি মই মা দেউতা দাদাৰ ওচৰলৈ যাম। নব, মই ক্ষমাৰ যোগ্য নহয়, তথাপিতো মোক ক্ষমা কৰি দিবা। তোমাক এইখন ঘৰলৈ ভগৱানেহে আনিছে। তুমি নহা হ'লে মোৰ অহংকাৰ নাভাগিল হয়। নব, সেই অহংকাৰী ননন্দজনীক এবাৰ ক্ষমা কৰি সহজ সৰল কৰি তুলিব নোৱাৰানে? ভণ্টি, কিয় নোৱাৰিম, বহুত ভাল পাইছোঁ। তুমি যে সৰল হৈছা, তোমাৰ যে মনৰ পৰা অহংকাৰটো অলপ হ'লেও গৈছে। ভণ্টি, তুমি ঘৰলৈ গ'লে মাহঁতে বহুত ভাল পাব। দেউতাটো একেবাৰে সুস্থ হ'ব মোৰ মাজনী আহিছে বুলি। আৰু দাদাই ক'ব, ভণ্টি তই আহিছ, মোৰ যে গা বেয়া ভাল হৈ যাব। ভণ্টি, সেনিশা থাকিবানে আমাৰ ঘৰত? সেনিশা নহয়, মোক আপুনি যদি পাৰ্মিশ্যন দিয়ে, মই ঘৰত 10 দিনমান থাকিব বিচাৰোঁ।
দাদাহঁতক ময়ো শুশ্ৰূষা কৰিব বিচাৰোঁ। মোৰ পাৰ্মিশ্যন আছে। যোৱা, হাঁহি মুখেৰে যোৱা তুমি তোমাৰ ঘৰলৈ। আৰু টকা পইচা সকলোখিনিৰ মই দায়িত্ব লৈছোঁ, চিন্তা নকৰিবা। তুমি বাধা দি আছিলা বাবেই মই দেউতাহঁতৰ বাবে টকা পইচা পঠিয়াব পৰা নাই। আৰু নব, তুমি এই ক্ষেত্ৰত কিন্তু মোক বাধা দিব নোৱাৰা। দাদা মা দেউতাৰ দায়িত্ব ময়ো ল'ব লাগে, কাৰণ মই সেইখন ঘৰৰ জোৱাই মানে পুত্ৰ সন্তান। তুমি সেইখন ঘৰৰ জোৱাই মানে দ্বিতীয়টো পুত্ৰ। গতিকে তুমি মা দেউতাৰ বাবে কিবা এটা কৰাত মই বাধা নিদিওঁ। ঠিক আছে, সকলো ঠিক হৈ গ'ল। এতিয়া তুমি ঘৰ মোচা বাদ দিয়া, ঘৰলৈ যাবলৈ সাজু হোৱা। তোমাৰ লগত তোমাৰ ননন্দেও যাব। আৰু মই লৈ যাম নন্দেক আৰু নবৌৱেকক। ঠিক আছে, মায়ে যে কিমান আনন্দ পাব। মাৰ লগতে সকলোৱে ঘৰখনৰ সকলোৱে আনন্দ পাব। আৰু মাইনাক লগ পালেতো আমাৰ ল'ৰাটো ক'ব নোৱাৰা হৈ যাব। হয় নব? ভগৱানৰ কৃপাত সকলো ঠিক হৈ গ'ল। এতিয়া আৰু কোনো চিন্তা নাই। দাদাও সোনকালে সুস্থ হৈ নিজে কাম বন কৰিব পৰা হ'লে মোক কেতিয়াও লোকৰ ঘৰত কাম কৰিবলৈ নপঠিয়ায়। হয় নব? হয়।